হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজলৈ এটা বহুত ধুনীয়া টেষ্টি ৰেচিপি লৈ আহিছোঁ। আৰু দেখি চাগে গমেই পাইছে কি আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বাঁহগাজ আৰু বুট দালিৰ এখন বহুত ধুনীয়া চব্জি। আৰু আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে মই দুটা বাঁহৰ গাজ ল'লোঁ আৰু বাঁহৰ গাজকেইটাৰ বাকলিখিনি গুচাই ল'লোঁ আৰু তলডোখৰ ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এইখিনি এতিয়া মিহি মিহিকৈ মই কাটি ল'ম। দেখিছেনে মই কিমান মিহি মিহিকৈ কাটি লৈছোঁ। আৰু এইখিনি মই এনেকৈ কাটি ল'লোঁ আৰু গোটেইখিনি কাটি ল'লোঁ একেলগে মিহি মিহিকৈ। আৰু ইয়াতে ল'লোঁ মই বুট দালিখিনি মই 4 ঘণ্টামান আগে তিয়াই থৈ দিছিলোঁ। আৰু মই এটা ডাঙৰ চাইজৰ বিলাহী কাটি ল'লোঁ আৰু এটা আলু কাটি ল'লোঁ আৰু বাঁহৰ গাজখিনি এনেকৈ লৈ ল'লোঁ। এটা কুকাৰত মই বাঁহৰ গাজখিনি দি দিলোঁ আৰু লগতে কাটি লোৱা আলুটো দি দিলোঁ আৰু ইয়াতে বিলাহীখিনিও দি দিলোঁ। এতিয়া ইয়াতে বুটৰ দালিখিনি দি দিলোঁ আৰু ইয়াতে মই এতিয়া জোখমতে পানী দি দিম। পানীখিনি দি ইয়াতে মই অলপ নিমখ দিলোঁ আৰু কুকাৰত মই 7টামান চিটি আহিবলৈ দিলোঁ। ইয়াতে মই এটা পিঁয়াজ ল'লোঁ, আদা নহৰু আৰু তেজপাত জলকীয়া ল'লোঁ আৰু আধা চামুচ সৰিয়হৰ গুটি ল'লোঁ। এইখিনি ধুনীয়াকৈ সিজি গ'ল। কেৰাহী এখনত তেল গৰম হ'বলৈ দি তাতে মই কেইটামান সৰিয়হ দি ফুটাই লৈ তাতে তেজপাতকেইটা দি দিলোঁ। এতিয়া ইয়াতে কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ আৰু অলপমান লৰাই থাকিম। আৰু ইয়াতে মই শুকান জলকীয়া কেইটাও দি দিলোঁ। ইয়াতে কেঁচা জলকীয়া কেইটাও এতিয়া দি দিছোঁ আৰু দি ধুনীয়াকৈ এইখিনি ভাজি ল'ম। আৰু ইয়াতে আদা নহৰু পেষ্টখিনিও দি দিছোঁ। এইখিনি এনেকৈ লৰাই কেঁচা কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি থাকিম। আৰু ইয়াতে এতিয়া হালধি দি দিলোঁ। এইখিনি ভজা হোৱাত ইয়াতে মই সিজাই লোৱা বাঁহৰ গাজ, দালি, বিলাহী এইখিনি দি ধুনীয়াকৈ এইখিনি লৰাই ভাজি ল'ম। এনেকৈ ভাজি ল'লে চব্জিখিনি সোৱাদটো বহুত ধুনীয়া হয় আৰু খাবৰ বাবে। আৰু এইখিনি মই দালিখিনি ধুনীয়াকৈ এনেকৈ মই পিচি দিছোঁ। এইখিনি এনেকৈ কিছু সময়ৰ কাৰণে লৰাই মই ভাজি ল'ম, পানীখিনি শুকাই যোৱালৈকে। আৰু ইয়াতে মই এতিয়া জিৰা জালুকৰ গুড়ি, গৰম মছলা অকণমান, ধনিয়া পাউডাৰ অকণমান দি দিলোঁ। দি এইখিনি মই লৰাই আৰু অলপ সময়ৰ কাৰণে ভাজি ল'ম। এইখিনিৰ পৰা পানীখিনি একেবাৰে নোহোৱা হৈ গৈছে। আৰু এইখিনি এতিয়া ইয়াতে পানীখিনি দিবৰ বাবে হৈ গৈছে। আৰু যিখিনি মই দালি সিজাইছিল, দালি আৰু বাঁহৰ গাজ সিজোৱা পানীখিনি আছিল সেইখিনিকে ইয়াতে দি দিলোঁ আৰু এনেকৈ ধুনীয়াকৈ লৰাই দিলোঁ। এইখিনি এতিয়া উতল আহিবলৈ আৰম্ভ কৰিছে। এইখিনি মই মাজে মাজে ঢাকি দিছোঁ আৰু মাজে মাজে মই চেক কৰি আছোঁ। এইখিনি প্ৰায় হ'ব হৈ গৈছে। আৰু ইয়াতে মই সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ, আগে নিমখ যিহেতু দিয়া আছিল। আৰু ইয়াতে অকণমান মই কচুৰি মেথিও দি দিছোঁ। এইখিনি প্ৰায় সম্পূৰ্ণ হ'ব হৈ গৈছে। দেখিছেনে এইখিনি ধুনীয়াকৈ ডাঠ হৈ আহিছে। আৰু যেতিয়া গেছৰ পৰা নমাই থৈ দিম তেতিয়া আৰু ধুনীয়াকৈ ডাঠ হৈ আহিব। আৰু বাঁহৰ গাজখিনি বহুত ধুনীয়াকৈ সিজি গৈছে, মই চেক কৰি চাইছিলোঁ। আঞ্জাখনৰ কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে। ইয়াতে মই কোনো ধৰণৰ ৰেড চিলি ব্যৱহাৰ কৰা নাই। এইখিনি এতিয়া খাবৰ বাবে ৰেডি হৈ গৈছে। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। আৰু যদিহে ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।